গাইছ আজি আকৌ মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি যাব ওলাইছোঁ, আকৌ আজি পিকনিক যাব ওলাইছোঁ। মানে আজি আমাৰ গাঁৱৰ মানুহৰ লগত যাম, ফেমিলি পিকনিক পূৰা যাম চবেই। ফেমিলি পিকনিক যাব বোলে তোমাৰ নিনিয়ে মোক, তাৰপিছত এতিয়া লৈ যাবলগীয়া হৈ গ'ল। আমাৰ মানে ফেমিলি মানে মা নাযায় আৰু ভাইটি আৰু মই যাম। পূৰা ওলাই কৈ লৈ মেলি হৈ গ'ল মোৰ। সেইখন আহিব এতিয়া বুলি ৰখি আছোঁ, আহিয়ে পোৱাহি নাই। মানে ক'ৰবাত যোৱা বুলি ক'লে মোৰ মানে ঠেংখন লাগিয়ে থাকোঁ আৰু গতিকে মোৰ উৎপাত লাগে আৰু। তাৰপিছত ওলাই কৰি লৈ মেলি ল'লোঁ। কলেজ চলেজ বাদ দিয়া, এতিয়া যাওঁ। বেয়া ধমকা ষ্টাইল কৰি লৈছোঁ আজি ফুলি চুলি পিন্ধি। পিকনিক যোৱা বুলি ক'লেনো আৰু কোনে ভাল নাপায় হয়নে নহয়, চবৰে ভাল লাগে। মইতো যাম বুলি আগতীয়াকৈ একো ডিচিশ্যন লৈয়ে থকা নাছিলোঁ। ইচিলিয়ে যোৱাবাৰ পিকনিকত পিন্ধি যোৱা কাপোৰটোকে পিন্ধি লৈছোঁ আৰু। বগামাটি পিকনিকত যাওঁতেতো ভিডিঅ' এডাল দিয়াই নহ'লে। আহি আছে, অতি সোনকালে আহি আছে ভিডিঅ'টো। পূৰা গাড়ীখন আহি গ'ল, পূজাৰ ওচৰতে মই ধুনীয়াকৈ বহি কৰি ল'লোঁ, যাব লৈছোঁ। এতিয়া পূৰা যাওঁ আৰু চবেই বহি কৰি ল'লে, চব এটা এটাকৈ গাড়ীত উঠি আছে। চব ঠিক ঠাক কৰি হ'লনে নাই বৰ্তাহঁতে চাই কৰি ল'লে। এই টিকলি পোৱালিকেইটা দেখিছে নাই, কেনেকুৱা লেবেল সিহঁতৰ চালা। পূৰা ধামাকা এনজয় কৰি পূৰা গ'লোঁ চবফালে। এইফালে দেহি আৰু খুৰী বহি আছে, চবেই চবফালে বহি আছে। ভিডিঅ' কৰিবলৈ নহ'ল আৰু গাড়ীত বহি থাকোঁতেনো কিনো ভিডিঅ' কৰিম আৰু হয়। পূৰা আমি কেইজনী ভিডিঅ'ত ওলাই পূৰা গান চান লগাই নাচি কৰি পূৰা গ'লোঁ আৰু আজি পবিতৰা পিকনিক যাম। পূৰা গ'লোঁ। তাৰপিছত ৰাস্তাতে আকৌ আমাক কমলা খাবলৈ আনি দিলে। তাৰপিছত আমি আকৌ কমলা খাবলৈ ল'লোঁ। চবেই এটা এটাকৈ চবকে ভগাই দিছে, মোৰ পূজা আৰু মই দুইজনে পূৰা খাই কৰি লওঁ বোলো। প্ৰথমতে ৰাস্তাত গৈ থাকোঁতে নাচি যাওঁতে তেনেকৈ ভিডিঅ'ই কৰা নহ'লে। ৰাস্তাত পূৰা গৈ আছোঁ, গান লগাই গৈ পূৰা নাচি গৈ আছোঁ আৰু। আৰম্ভণিতে এইখনকে ইমান ট্ৰেডিশ্যনেল বস্তু থকা ধুনীয়া দোকান এখন আমি পাই গ'লোঁ। তাত সোমোৱা নহ'ল যেনিবা। তাৰপিছত পবিতৰালৈ সন্মুখত আহি কৰি পাই গ'লোঁ। আহি পায়েই ৰাস্তা সেইখিনি পাই পূৰা ল'ৰা জোকাই আহি আছোঁ। মই যাকে তাকে মাতি আহি আছোঁ মানে আৰু। তাৰপিছত আমি আহি এইপিনেদি সোমাই পবিতৰালৈ বুলি আকৌ আহি গ'লোঁ এইটো চাইডেদি। জেগাবিলাক ইমান ধুনীয়া নহয়, মানে অভয়াৰণ্য বুলি কয় কিয় মানে প্ৰথম আৰম্ভণিৰ পৰাই মানে জেগাবিলাক বহুত ধুনীয়া। তাত ঘৰ চৰ আছে যদিও মানে আৰু তাত পৰিৱেশটোও বহুত শান্তি পৰিৱেশ হয় আৰু তাত মানে ভাল লাগে আৰু বহুত ভাল লাগে। ফাইনেলি আমিও আহি কৰি পাই গ'লোঁ। চব নামিলে, ময়ো লাহেকৈ নামিব লৈছোঁ আৰু। ৰহা 10 টকা। গাড়ীৰ পৰা নামিয়ে আকৌ হেণ্ডিমেন হ'বলৈ গ'লোঁ, দেখিছেনে নাই। ফুচকা খাওঁগৈ মানে মোক অকণ দে না। অঁ, বাঁহী দোকান তাতে আকৌ ঢেৰো বস্তু দোকান আছিলে। তাৰপিছত ভাইটিয়ে আকৌ বাঁহী চাবলৈ গৈছিলে, বাঁহী দোকানত বাঁহী চাবলৈ গৈছিলে। তাৰ পচন্দ নহ'ল চাগে, লাষ্টত মানে বাঁহীটো লোৱা নহ'লগৈ, নল'লে। গাড়ীৰ পৰা নামিয়ে মানে চবফালে চবেই জেগা চাবলৈ পূৰা নামিছে আৰু। এইখন গৰঙা নদী পাৰ বুলি কয়। তাৰপিছত আমিও পূৰা নামি কৰি জেগা চাবলৈ গ'লোঁ। মধুস্মিতা, মই, এইজনী টিকলি পূজা আৰু ডাঙৰ পূজা দুইজনী লৈ গৈ আমি পূৰা ঘূৰিবলৈ গ'লোঁ। ভাইটিহঁতেও পূৰা ঘূৰিব গৈছে। সিহঁতকেইটাতো একদম তামাম লেবেল আৰু আজিলৈকে গোটেইকেইটা পূৰা ঘূৰিছোঁ চবফালে। মানে খালি কোনে কিফালে জেগা আছে, কেনেকুৱা কি জেগা আছে, কি ক'ত দেখা পাওঁ চব মানে চাবলৈ একদম চবেই নিজৰ ভাগে ওলাই কৰি গ'লোঁ। খুৰাহঁতে তাত আকৌ খানা পিনা বনোৱাত লাগিছে। মোৰ পোৱালি হ'লে মই এনেকৈ হাতত ধৰি ভোক লাগিছে। আমাৰ ফুচকা দোকান দেখিলে ন বেছি ভোক লাগে, কিন্তু ডেকা তাৰপৰাই খাম। চাফা কোনটো বাৰু এতিয়া ইমান অসভ্যালি মানে। তাত গৈ কোনটো ডেকা ল'ৰাই ফুচকা বেচিছে, ডেকা দোকানীৰ পৰাহে আমি ফুচকা খাব যাওঁ লাষ্টত। আমাক ইয়াতে এৰি থৈ আকৌ ভাইটিহঁত গ'ল এইফালে ঘূৰিবলৈ গ'ল, সেইফালে জেগা চাবলৈ গ'ল। গোটেইকেইটা মানে উৎপাত আৰু পূৰা। তাত গৈও শান্তি নাই। সেইফালে গৈ তাত থকাও বস্তুবিলাক ঘূৰি পকি চালেগৈ। সিহঁতেকেইটা গ'ল, আচলতে আমি যোৱা কৰা নহ'লে। আকৌ মানে সিহঁতেকেইটা গোটেইকেইটা মিলি প্ৰথমতে গঁড় চাবলৈ গৈছিলে। সিহঁতে অকলে গ'ল মানে পূৰা।
তাতে গৈ আকৌ খৰালি হাঁহ দেখা পালে মানে এজাক পুৰা বিলখনৰ পাৰতে এজাক খৰালি হাঁহো তাত দেখা পালেগৈ। তাৰপিছত সিহঁতে তাৰপৰা আহি কৰি আকৌ আমাকো মানে তালৈ লৈ গ'ল বা আৰু পূজাহঁতক মোক মানে আকৌ তালৈ লৈ গ'ল। তাৰপিছত আমি গঁড় চাবলৈ গৈছোঁ। হিচাপ কৰি 12টা গঁড় দেখা পাইছোঁ একদম ওচৰৰ। আমি গঁড় চাবলৈ খোজকাঢ়ি আহি গ'লোঁ। এইফালে চাওক, এই বগৰী পেকেট এটা কিনি লৈ খাই আহি আছোঁ আৰু গোটেই সোপা প্ৰাণী একদম। এই ইয়াত গঁড় পুৰা মনিব নোৱাৰিব। এইফালে মই সেইটোৱে ভাবি আহি আছোঁ। এইটো পিতাই বিষ্ণু, সেই ৰামা পোৱালিটো, মই কিন্তু ডালিম মোৰ ডালিম মই ডাঙৰ হ'লে অকলে আহিম। কিবা এটা কোৱা। ইমানখন গড় দেখা পালোঁ। কিমানটা? 11টা গড় দেখিছোঁ। 11টা 12টা আছিলে বা সেয়াই আৰু মানে গছ মজা লাগিছে। ফটো কিমান এতিয়া মানে পূৰা আমি উঠি গৈ আহি গ'লোঁ আৰু যাওঁতে খোজকাঢ়ি আহি গ'লোঁ। এতিয়া বোলে টমটমখন পালোঁ আৰু লগ আহি গ'লোঁ। আৰু মানে মাইকী মানুহ নিচিনা কি কাপোৰলৈ আহে 5 টকা দে। মানুহ বিল নেকি? তাৰ পৰা আহি আকৌ পূৰা ইয়াত বজাৰবিলাকত ঘূৰি ফুৰিছোঁ ডাৰ্লিং আৰু মই। মানে পাৰ্থক মই ডাৰ্লিং বুলি কওঁ ন। টিকলি পোৱালিটোক জোকাইছিলোঁ, লাজতে গুচিয়ে গ'লগৈ সি। তাৰপিছত এইটো বোলে দূৰবীণ। তাৰপিছত আমিও পূৰা দূৰবীণেদি চাব ল'লোঁ। তাৰপিছত আকৌ গ'লোঁ তাতে ওচৰতে থকা মন্দিৰ এভাগলৈ গ'লোঁ। তাত গৈ পূৰা ফটো চটো উঠিলোঁ কৰিলোঁ। মন্দিৰত সোমোৱাহে আচলতে নহ'লে বাৰু কিবা প্ৰব্লেম হোৱাৰ কাৰণে। তাৰপিছত দূৰৰ পৰাই সেৱা কৰিলোঁ। আমি আকৌ তালৈ টমটম ভাড়া কৰিহে গৈছিলোঁ। পূৰা 2খন টমটমত গোটেইসোপা গৈছোঁ আৰু মোৰ টিউশ্যনৰ ষ্টুডেণ্টটোও গৈছিলে দেই, এইফালে খুৰীহঁত এইফালে। তাৰপিছত আহি পাই আকৌ আমি মাংস জুতি ল'বলৈ আহিলোঁ। মাংস বনাই পেলাই খাই যাবলৈ দিছিলে পূজা, মই আৰু পূৰা মাংস জুতি ল'লোঁ। এপিনে মই মাংস টানিব পৰা নাই, এপিনে পূজাই ভিডিঅ' কৰি আছে। আকৌ ভাত নোখোৱা আগতে খুৰাহঁতে আকৌ অকণ নাচিয়ে ল'লে নহয়। পূৰা সিহঁতে গান লগাই। তাৰপিছত ফাইনেলি সময় হৈ গ'ল খাবলৈ। তাৰপিছত পানী বটল চটল এনেকৈ ভগাই দি কৰি লৈ মেলি চবে পূৰা জেগাই বহি গ'লোঁ আৰু চবকে মাতি কৰি আনি চবকে বহাই দিলে পূৰা খাবলৈ। চবে নিজে কাম চাম কৰি মেলি খাবলৈ বহি গ'লোঁ আৰু পূৰা ডিছ চিছ পাৰি কৰি ল'লোঁ। মোৰ ভাগত আকৌ কলপাত এখনহে পৰিল দেই। কলপাতত খাই মই এনেও ভালেই পাওঁ বাৰু। কিবা অকণমান ভাইটিক আকৌ খাই চাবলৈ দিছিলে, চাটনি নেকি নিমখ হৈছেনে নাই খাই যাবলৈ দিছিলে। আমি বোলো আমাৰ ফালেহে একো নাই আৰু। তাৰপিছত আহি গ'ল আকৌ পাপৰখিনিহে ফাৰ্ষ্টতে দিছে। ভাতৰ লগত পাপৰখিনি আগেয়ে দিলে খাই কৰি থৈয়ে দিওঁ এনেও। মোৰ পাপৰকণ সৰু হ'ল বুলি খুৰাই আকৌ 2কণ দি থৈ গ'ল মোক। পাপৰকণ দি থৈ গ'লে মানে পাপৰকণ আৰু খায়ে থাকোঁ আৰু ৰখি থকা থাকি চিষ্টেম নাই আৰু কোনোবা ডাঙৰ মানুহে খাব কৰিব বুলি আৰু খায়ে থাকোঁ আগতীয়াকৈ পূৰা। তাৰপিছত ৰিজু খুৰাই আকৌ আহি পেলাই ক'লে সি ভাত নোখোৱা কেলৈ, পাপৰকণকে যে খাই যা। মই বোলো ভাত দিয়াই নাই আৰু কি খাবা। তাৰপিছত বোলে আহা গোটেইকেইটা ভিডিঅ' এটাকে বনাই লওঁ। মই বোলো আহা ভালেই হ'ল, ভিডিঅ' এটাকে বনাই লওঁ, খাই থকা সময়ত এইটো এটা স্মৃতি হৈ ৰওক। তাৰপিছত ফাইনেলি ভাত দিবলৈ আহিলে আৰু ভাত মাংস পূৰা মাংস যে কেনেকুৱা টেষ্টি হৈছে পূৰা খালোঁ আৰু মাংস আৰু মাটি দালি, গাহৰি মেইন, গাহৰি আৰু মাটি দালি। ডাৰ্লিঙৰ পূৰা ভাত খোৱা মোচন দেখিছেনে নাই? তাৰ ৰিয়েকশ্যনটো চাওক, খাই কেনেকুৱা তেনেহ'লে ধামাকা লাগিব লাগিব। এইপিনে আকৌ বেলেগ বহুত মানুহে আহিছিল যে সিহঁতেও খাই আছিলে। তাৰপিছত আকৌ খুৰাহঁতক খাই নাচন দেখিছেনে নাই? এনেও আৰু অকণমান দি লোৱাৰ পিছত আৰু চবৰে নে কি কয় আৰু বুজাই বুজিছে আৰু।
তাৰপিছত ভাত চাত খাই লৈ মেলি পূৰা নাছিলোঁ আৰু বেলেগে নাচাওঁ চাই আছিলোঁ ইফালেও ল'ৰাবিলাকে খাবলৈ আহিছিলে ক'ৰবাৰ ক'ৰ নাজানো আৰু সিহঁতে নাচাওঁ চাই আছিলোঁ তাৰপিছত আমিও পূৰা নাছিলোঁ কৰিলোঁ খুব ফূৰ্তি কৰিলোঁ তাৰপিছত আৰু লাহেকৈ ঘৰলৈ উভতিলোঁ আৰু মানে কেমেৰা চেমেৰা বেয়া এতিয়া মানে চব ঠিক ঠাক কৰি হৈ গ'ল সন্ধিয়া সময়ত এতিয়া চব পূৰা যাব কৰিব ওলাইছোঁ খিৰিকীখনৰ ওচৰত আনি বনাইছোঁ সিহঁতেও মানে কেমেৰাটো ফকতীয়া চাই আৰু ব্ৰাইটনেছ বঢ়াব নোৱাৰোঁ চাৰ্জ নাই মোবাইলটো চুইচ অফ হৈ যাব এতিয়া পূৰা যাত্ৰা আৰম্ভ কৰোঁ মানে ঘৰলৈ যাওঁ আৰু এতিয়া পূৰা খাই কৰি হৈ গ'ল পূৰা যাব কৰিব ওলাইছোঁ আৰু গাড়ী চাইড চব বহি ল'লে এই সোপা তাৰপিছত ঘৰলৈ আহালে পূৰা সন্ধিয়াই হৈ গ'ল আৰু গাড়ীত আহি আছোঁ পূজাই মই পূৰা টোপনীয়া সিহঁতে নাচি আহি আছে মই শুই আহিছোঁ তাৰপিছত বোলো ময়ো অকণমান নাচিয়ে দিওঁ আৰু এনজয় কৰিয়ে দিওঁ খুৰা টুপি এটা চশমা এযোৰে কিনিছিলে পূৰা পিন্ধি কৰি লৈ ময়ো অকণ ছাল মাৰিলোঁ তাৰপিছত সিহঁতৰ নাচন চাই আহি গ'লোঁ আৰু ঘৰলৈ যি চিঞৰ যি হুলস্থুল মানে ধামাকা ফূৰ্তি লাগিল পূৰা ধামাকা পাৰ হ'ল দিনটো খুব ভাল লাগিল নাহো কৰিও যে ওলাই কৰি আহিলোঁগৈ লাষ্টত আৰু ফাইনেলি এতিয়া ঘৰ আহি পালোঁ মোবাইলটো অফ হ'ব এতিয়া আকৌ নতুন এটা দিনৰ নতুন ভিডিঅ' এটাৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ বাই